কাম কৰ নহ'লে তাইক খতম কৰি দে কোনে আজিও মদ খাই আহিছে মই যে ঔষধখিনি আনিব দিছিলোঁ আনিলে আপোনাৰ এইখিনিও কাণ্ডজ্ঞান নাইনে মোৰ যে এনেকুৱা অৱস্থা এটা চলি আছে তাৰে মই কি কৰিব লাগে হা ইমান বাৰ ক'লো বাচ্চা জন্ম দিব নালাগে মোৰ কথা নুশুন হা তোক আজি মই পেলাম বাপেকে মোৰ মোৰ কথা নুশুনে কিমান বাৰ ক'লো বাচ্চা নালাগে মাৰি পেলাম সব জ্বলাই দিম বাপেকে সব জ্বলাই দিম সব জ্বলাই দিম দেউতা মোক কিয় এইখন ঘৰলৈ পঠিয়াইছা তোমালোকতো আঁতৰি গৈছা কিন্তু মই কলৈ যাম কোনে মোক সাহস দিব জীয়াই থাকিবলৈ কি কৰি আছে এইবোৰ কি কৰিছে বিক্ৰী কৰি দিম মোক টকা লাগে মোক বহুত টকা লাগে এইখিনি নিনিব এইখিনি মোৰ মা দেউতাই দিয়া গহনা এইখিনিয়ে মোৰ তেওঁলোকে দিয়া শেষ সম্পদ ইয়াত থাকো যদি চুপচাপ থাকিবি নহ'লে ঘৰৰ পৰা বাহিৰ কৰি দিম এইখিনি বিক্ৰী নকৰিব ইমান দিনৰ মূৰত যে আজি হাইঠা মাটিত পৰিল যেন লাগিছে নাই হ দেৱলা কিয় তেনেদৰে কৈছ মইতো সদায় তোমাৰেই মইতো সদায় আহিব খোজো হ'ব অ দেৱলা এনেকৈ আৰু সদায় সদায় তোমাৰ ওচৰলৈ কিমান আহি থাকিম তাতকৈ মোৰ ঘৰলৈকে লৈ যাওঁ বল চালা
বৰ ঠাণ্ডাত লাত মাৰিব আহিছ অ' দেৱলা মই সদায় তোমাৰ কাষত থাকিম সমাজে হাঁহিব তোক দেৱলা তোৰ মুখখন উৰণিৰে ঢাকি ৰাখি বুকুৰ মাজত সুমুৱাই ৰাখিম থেত এয়া তোৰ পাগলামি মই তোমাক পত্নী কৰি ল'ম অ' আবে ৰিষ্টা দেখুৱাই ব্লেকমেইলিং নকৰিবি সমাজত স্বীকৃতি পাবা নিদিয়ে মানুহে জানে মই ঠাণ্ডা বাজিবি তোমাৰ কপালত মই এটা সেন্দুৰৰ ৰঙা ফুট আঁকি দিম সেই ৰঙা ফুটটোৰে তোমাৰ মুখখন পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি উঠিব কিমান ভাল লাগিব ভাবাচোন এবাৰ আৰে চালা তই বাগাতিৰ মাৰি দিয় ৰে তোৰ মাইকীজনী কি হ'ব দুই সতিনীৰ মাজত অকবকাই থকাতকৈ মোৰ এই কলা বজাৰখনেই ভাল তই পাৰিবি মাইকীজনীক আঁতৰ কৰিবলৈ প্ৰয়োজন হ'লে মই ইয়াতকৈ ওপৰলৈ যাম অঁ আপুনি কি কৰিলে মোক ইমান বিশ্বাসঘাতকতা কৰিলে মোক কিয় ইমান অন্যায় কৰিলে কিয় বেছি লেকচাৰ দিব নালাগে আজিৰ পৰা তোৰ এইখন ঘৰত কোনো স্থান নাই আৰু যদি থাকিব খুজিছ এইটো ৰুমতেই থাকিবি ভিতৰলৈ যাবলৈ চেষ্টা নকৰিবি ব'লা আপুনি আছেনে কাইলৈ নহ'লে আহিব মই থাকিম দিয়ক হয় 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 ঠিক আছে ৰাখিছোঁ দাদা মোৰ হৈছে দিয়ক তোমাৰ কামটো হ'ল হয় এটা কাম কৰিবা তুমি এনেকুৱা সময়ত আনৰ ঘৰে ঘৰে কাম কৰাটো উচিত নহয় অলপ ৰেষ্টৰ প্ৰয়োজন আছে কি কৰিব দাদা আমাৰ তেখেত দুদিন ধৰি বিচনাত পৰি আছে চলিবলৈকে বৰ টান হৈছে হ'লেও দিয়াচোন তোমাৰ অকণ ৰেষ্টৰ প্ৰয়োজন আছে হয় তোমাৰ নিজৰ কথাও চিন্তা কৰিবা ঠিক আছে দাদা আহিছোঁ দিয়ক যোৱা লেকচাৰটো দিয়াত ঠিকেই দিছিলি পইচা বান্দুলে বান্দুলে ওলাই দিছিলি এতিয়া দেখোন একোৱে নাই ফফলা চালা উফ বৰ গৰম পৰিছে যা ঠাণ্ডা দুটা লৈ আহ কি চাই আছ ৰোমিঅ জুলিয়েটক চোৱাৰ দৰে চাই থাকি লাভ নাই যা লৈ আহ মই তোমাক কি বুলি অনুৰোধ কৰোঁ মোৰ সংসাৰখন নাভাঙিবা মোৰ প্ৰতি ইমান অন্যায় নকৰিবা মোৰ সেন্দুৰকণ মচি দিবলৈ চেষ্টা নকৰিবা মই তোমাক অনুৰোধ কৰিছোঁ পাৰিলে ইয়াৰ পৰা গুচি যোৱা লোৱা
এই মাইকীজনীয়ে বৰ কামোৰ দি থাকে ৰে মোক ইয়াৰ পৰা যাব দিছে কি ইমান সাহস তাইৰ এটা কাম কৰ নহ'লে তাইক খতম কৰি দে হা তাইও মুক্তি পাব আৰু মোৰো 1 নম্বৰ স্বীকৃতি হ'ব কিন্তু মই কেনেকৈ এইবিলাক কৰিম তই কেনেকে কৰ মই নাজানো মুঠতে কৰ নাই নাই মই নোৱাৰো কিনো কৈছ তাই মোৰ পত্নী আৰু তই কথা দিছিলি না বহুত ওপৰত চিন্তা কৰিম বুলি এই যা যা আবে কি কৰি আছ বে খতম কৰি নিদিয় কিয় ভনী 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 বাইদেউ চিন্তা নকৰিব মই আছো বাইদেউ 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 আপুনি হাৰ নামানিব মই আছো বাইদেউ 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 মোক ক্ষমা কৰি দিয়ক বাইদেউ বাইদেউ মোৰ বহু ভুল কৰি গুলু 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 গুলু